এইটো হ'ব পৰীক্ষাটি লাহে লাহে হৈ থাকিব বহুত একেলগে ইমান পৰীক্ষা পাতাৰ চৰকাৰৰ প্ৰশাসনিক সুবিধাও নাই আৰু বহুত পৰীক্ষা একেলগে হৈ থাকিলে নতুন নিবনুৱাবিলাকেও সুযোগ পাব লাগিব পঢ়াৰো সুযোগ পাব লাগিব এএছচিএছ পঢ়ি শেষ কৰিছে আকৌ স্বাস্থ্য বিভাগ পঢ়িব অলপ গেপে গেপে আমি কৰি যাম সময় কেতিয়া লাগে মই নাজানো এইবিলাকতো বিভাগীয় মন্ত্ৰীয়ে ক'ব কিন্তু মোৰ দৃষ্টিত যে আমি গোটেইখিনি এটা নিৰ্দিষ্ট পৰিকল্পনা দি আগবাঢ়ি আছো আগবাঢ়ি যাম যদি স্বাস্থ্য বিভাগৰ লগত স্পেসিফিক আপোনালোকক উত্তৰ লাগে তে হেলথ মিনিষ্টাৰক সুধিব পিএসসি টাইপৰ সংস্থা হৈছে বহুত পাৰ্টিয়ে কৈছে যে আগতছে ভাল হৈছে বুলি কৈছে এটোতো প্ৰাৰ্থীসকলে কৈছে এটা মোক আপোনালোকে সুধিলে মই কি তাৰ উত্তৰ দিম এটোতো প্ৰাৰ্থীসকলে কৈছে আপোনালোকে টিভিত চলে আপোনাৰ ক্ষেত্ৰতো এনেকুৱা এপিএসসি স্বচ্ছনিকা কৰাৰ বাবে গোটেই নিযুক্তি প্ৰক্ৰিয়াটো অসমত খুব ভাল হ'ব গৈ আছে আৰু ভাল হৈ থাকিব আপোনালোকে এই 1 লাখ নিযুক্তিৰ গোটেই প্ৰক্ৰিয়াটো শেষ হ'ব দিয়ক দেখিব অসমত এটা নতুন পৰিৱেশ নিৰ্মাণ হ'ব